নমস্কাৰ। শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাই সমলৈ মাহেকীয়া আলোচনীৰ তৰফৰ পৰা মই অনামিকাই সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ গল্পৰ সভা শিতানলৈ লৈ আহিছোঁ গল্পকাৰ অৰুণ কোঁৱৰৰ গল্প জন্মদিনৰ উপহাৰ। আহকচোন গল্পৰ মাজলৈ আগবাঢ়ি যাওঁ। ঢলপুৱাতেই সাৰ পালে অধ্যাপক অভিনৱ বৰুৱা। আনদিনা শুই উঠা কিছু পলম হ'লেও আজি কিন্তু সোনকালে সাৰ পালে। উঠিয়ে হাতত টুথব্ৰাছডাল লৈ আনদিনা প্ৰাতঃভ্ৰমণলৈ যোৱাৰ দৰে আজিও কিছু নিলগত থকা ৰজাদিনীয়া পুখুৰীৰ পাৰলৈ খোজ দিলে। এনেকৈয়ে মাজে সময়ে ৰাতিপুৱা এই পুখুৰীৰ পাৰলৈ আহে। আহিন মাহ সোমাইছে, শৰতৰ বতৰ। এই শৰৎকালটো অভিনৱৰ আটাইতকৈ প্ৰিয়। ফৰকাল আকাশ, সেউজীয়া ধাননি পথাৰ, শেৱালি ফুলৰ গোন্ধ, বুকু সজীৱ হৈ যোৱা ভক্তিভাৱ, নামঘৰৰ পৰা ভাহি অহা হৰিনামৰ ধ্বনি, দূৰৈৰ মাদলৰ মাত, কি যে মাদকতা শুনা এই শৰত। পুখুৰীৰ পাৰৰ মাজভাগ পাইছেগৈহে, তেনেতে এজন মানুহ খোজকাঢ়ি আহি থকা দেখা পালে। দুয়ো মুখামুখি হ'ল। অভিনৱে মানুহজনলৈ চালে যদিও চিনি নাপালে। কিহে ডেকা? মানুহজনে একো দ্বিধাবোধ নকৰাকৈ অভিনৱক সম্বোধি মাতিলে। ক'ৰবাত দেখা বা চিনাকি যেন অনুমান নহ'ল যদিও সন্মতি জনালে। তোমাকে কৈছোঁ ডেকা ল'ৰা, পুৱা খোজকাঢ়িলে এনেকৈ চেণ্ডেল পিন্ধি নহয়, খালী ভৰিয়েহে খোজকাঢ়িব লাগে। মোক দেখিছানে কেনেকৈ খালী ভৰিৰে আছোঁ? মানুহজনৰ কথাত অভিনৱৰ বহুদিনৰ চিনাকি যেন অনুভৱ হ'ল। ইয়াৰ পাছত তেখেতৰ লগত চা চিনাকি হ'ল। তেওঁ আলহীহে, অভিনৱৰ ঘৰৰ কাষৰে ঘৰত ফুৰিবলৈ আহিছে। সঁচাকৈ তেওঁৰ কথা আৰু কামৰ মাজত যেন সংগতি আছে। দেখাত প্ৰায় বয়স হৈছে যদিও গাৰ ছালৰ উজ্জ্বলতা আৰু সুঠাম দেহৰ কলাফুলৰ সৈতে এজন সুস্বাস্থ্যৰ বুঢ়া। এনেকৈয়ে দুয়ো খোজকাঢ়ি স্বাস্থ্য সম্পৰ্কীয় বহু কথাই পাতিলে। গংগা তীৰৰ কৰ্ণ প্ৰতীক্ষাক স্বাগতম জনাবলৈ যেন সূৰ্য দেৱতাও উদয় হ'ল। পুনৰ আকাশ উজ্বলিল। শৰতৰ আৱেগ শুনাই দি নতুন দিনৰ আগমন। এসময় দুয়ো আহি ঘৰ সোমালেহি। আজি অভিনৱ বৰুৱাৰ জন্মদিন। আজি কলেজলৈ নাযায়, ছুটি লৈছে, কাৰণ জন্মদিনটো পৰিয়ালৰ সৈতে উপভোগ কৰিব বিচাৰে। পুৱা যাৱতীয় কামবোৰ কৰি অভিনৱ আজৰি হৈছে। মিঠাই দোকানৰ পৰা হয়তো কেক মিঠাই আনিব, হয়তো বা কোনো ৰেষ্টুৰেণ্ট বহি পৰিয়ালৰ সৈতে ডিনাৰ কৰিব, নতুবা আজি দূৰলৈ ক'ৰবাত ফুৰিবগৈ। কিন্তু ইয়াৰ এটাও অভিনৱৰ কাৰ্যসূচীৰ মাজত নাই। এতিয়া যাব সেউজপুৰ বাগানলৈ। তাতে আজি অভিনৱে পৰিয়ালৰ লগত জন্মদিন পালন কৰিব। আগদিনা কৰি থোৱা বজাৰৰ বেগকেইটা লৈ পত্নী নিপাৰ সৈতে গাড়ীত উঠিলগৈ। এল্টোখনে সশব্দে পদূলিৰ পৰা মূল পথত উঠি সেউজপুৰ অভিমুখে গতি ল'লে। অভিনৱৰ মনটো আজি বেছ ফৰকাল। মুখত আত্মতৃপ্তিৰ ভাৱেৰে গাড়ী চলাই আগবাঢ়িল। প্ৰায় 25 কিলোমিটাৰ দূৰত্ব পাৰ হৈ সেউজপুৰ বাগানৰ গেটৰ আগত ৰ'লগৈ। চকীদাৰে গেটখন খুলি দিলে। গাড়ী বাগানৰ মাজে মাজে আগবাঢ়িল। চাহপাত আৰু শাৰী শাৰী চিৰিজ গছৰ মাজৰ ৰাস্তাইদি অভিনৱহঁতৰ গাড়ী গৈ গৈ এখন খেলপথাৰৰ এমূৰত থকা ৰংগমঞ্চত ৰ'লগৈ। তাত কিছু মানুহ জমা হৈ থকা দেখা গ'ল। মঞ্চৰ টেবুল চকী সুন্দৰকৈ সজোৱা আছে। আগৰ পৰা প্ৰস্তুতি চলাই থোৱা মতে বাগানৰ আনসকলৰ লগতে আহি তাত ৰৈ আছে কৃত্তিক মুণ্ডা, সুমন কুৰ্মী, বাসন্তী মানকী আৰু সুৰেণ মিৰ্দাহঁত। কাৰো বয়স 7 বছৰ, কোনোটোৰ 8 বছৰ। চাৰিওটা মাউৰা, দদায়েক, নানীয়েক আৰু ককাকৰ তত্বাৱধানত থাকে। নিমন্ত্ৰিত ব্যক্তিসকলৰ লগতে অভিনৱ আৰু নিপাও বহিলগৈ। মঞ্চত বাগানৰ সহ পৰিচালক বৰমহৰী ইউনিয়নৰ ছেক্ৰেটৰী বহাৰ পাছতে সভাৰ কাম আৰম্ভ কৰিলে। ছেক্ৰেটৰী দীপক তাঁতীয়ে উদ্দেশ্য ব্যাখ্যাত কৈ গ'ল, শ্ৰদ্ধাৰ আজি আমাৰ ৰংগমঞ্চত উপবিষ্ট হোৱা সভাৰ সভাপতি মহোদয়, সভাত উপস্থিত গণ্যমান্য ব্যক্তিসকল, সেউজপুৰ বাগানৰ ভাই বহিন। আমি আজি ক'বলৈ পাই ভাল পাইছোঁ যে আমাৰ মৰমৰ প্ৰফেচৰ বৰুৱা ছাৰে আন বছৰ দৰে এইবাৰো আমাৰ বাগানৰ কেইটামান বেটা বেটীক মৰম কৰি কিছুমান উপহাৰ আনিছে। আজি তেখেতে এই সভাতে দিব। তেখেতে নিজৰ জন্মদিনটোত আমাৰ বাগানৰ মাউৰা ল'ৰা ছোৱালীক এনেকৈ মৰম কৰাৰ কাৰণে আমি ভাল পাইছোঁ। এতিয়া এটা এটাকৈ আহি আমাৰ সভাপতিৰ হাতৰ পৰা উপহাৰবোৰ নিবলৈ অনুৰোধ কৰিলোঁ। কীৰ্তিক, সুমন, বাসন্তী আৰু সুৰেণে তেওঁলোকক দিয়া কাপোৰ সাজযোৰ সভাপতিৰ হাতৰ পৰা আনন্দ মনেৰে ল'লেগৈ। সিহঁতৰ মুখত একোমোৰা তৃপ্তিৰ হাঁহি।
ল'ৰাহঁতৰ বাবে নিয়া মিঠাইসমূহ সকলোকে ভগাই দিলে। এনেকৈ এসময়ত সভাৰ কাৰ্যসূচী শেষ হ'ল। অভিনৱহঁত গাড়ীত উঠিলেগৈ। পুনৰ বাগানৰ মাজেৰে গাড়ী আগবাঢ়িল ঘৰমুখী হৈ। অভিনৱৰ কাষত বহি অহা পত্নী নিপাই এপলক দৃষ্টিৰে অভিনৱলৈ চাই ৰ'ল। কি হ'ল, লাগি চালা যে? গাড়ীৰ ভিতৰত অভিনৱে সুধিলে। গাড়ীৰ খিৰিকীৰ ফাঁকেৰে ফৰকাল আকাশখনলৈ চাই চাই নিপাই কৈ গ'ল, তুমি মহান অভি। তুমি আজি যি মোক মহানুভৱ কৰোৱালা। ৰেষ্টুৰেণ্টত বহুতো তৃপ্তি ভৰা খাদ্য খায়ো হয়তো এই সুখখিনি নাপালোহেঁতেন। অভিনৱৰ মুখত এটা আত্মতৃপ্তিৰ হাঁহি বিৰিঙি উঠিল। চাহ গছৰ কুঁহিবোৰেও যেন মূৰ তুলি স্বাগতম জনালে অভিনৱহঁতক। ফৰকাল আকাশৰ পৰা বিৰিঙি অহা পোহৰৰ ৰেঙনিয়ে বাগানৰ লাইনৰ ঘৰবোৰ উজ্বলি উঠিল। ভাহি আহিল মাদলৰ লহৰ।